ফ্ৰেন্স মই শ্ৰী ৰোহিত দে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ক্ৰিকেট ছুপাৰ ফেন্স বন্ধুসকল আপোনালোকৰ লগত আলোচনা কৰিম এটি ক্ৰিকেট ৰিলেটেড ভিডিঅ' লৈ সেই ভিডিঅ'টো হৈছে ইণ্ডিয়াত হ'বলগীয়া টি20 সিৰিজত দুটা টি20 সিৰিজ হ'ব এই দুটা টি20 সিৰিজ অষ্ট্ৰেলিয়া আৰু ইণ্ডিয়াৰ মাজত হ'ব এই সকলোবোৰ ক'ত হ'ব কি হ'ব কেতিয়া হ'ব সকলোবোৰ আপোনালোকৰ লগত আলোচনা কৰিম আহক ভিডিঅ'টো আৰম্ভ কৰোঁ ফাৰ্ষ্ট টি20 মেচ অনুষ্ঠিত হ'ব এইখন ষ্টেডিয়ামত খেল অনুষ্ঠিত হ'ব এছিএ বিডিচিএ ক্ৰিকেট ষ্টেডিয়ামৰ ভাৰতৰ বিশাখাপট্টনমৰ এই খেল 24 ফেব্ৰুৱাৰী 2019 তাৰিখে আৰম্ভ হ'ব ৰাতি 7টা বজাৰ পৰা খেলত ইণ্ডিয়ান কেপ্টেইন হিচাপে খেলিব বিৰাট কোহলি আৰু অষ্ট্ৰেলিয়া কেপ্টেইন হিচাপে খেলিব এৰন ফিঞ্চ আৰু ছেকেণ্ড টি20 মেচ অনুষ্ঠিত হ'ব চিন্নাস্বামী ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব 27 ফেব্ৰুৱাৰী 2019 তাৰিখে ভাৰতীয় সময় অনুযায়ী ৰাতি 7টা বজাৰ পৰা বন্ধুসকল ভিডিঅ'টো চাই কেনে পালা যদি ভাল পাইছা ভিডিঅ'টো লাইক কৰিবা শ্বেয়াৰ কৰিবা কমেণ্ট কৰিবা আৰু আপোনালোকৰ যদি ভাল প্লেয়াৰ বা আপোনাৰ যদি ভাল টিমজনৰ তলত কমেণ্ট কৰি জনাবা বন্ধুসকল এতিয়ালৈ ইমানে বন্ধুসকল আপোনালোকৰ পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'লৈ জয় আই অসম জয় হিন্দ বাই বাই টাটা